আজি এনেই আছোঁ ঘৰত। এই আমাৰ কাষত এটা ভূতৰ ঘৰ আছে, এই ভূতৰ ঘৰটোকে চাই আহোঁ। বলক বলক বলক। ভূতৰ ঘৰ চাব গৈ আছোঁ ভাই, ভূতৰ ঘৰ। ভয়তো লাগিবই অলপ অলপ। ভূতৰ ঘৰ, ভূতৰ ঘৰ। আজি ভূতক চামেই। সঁচাকৈ কওকচোন, আপোনালোকৰ মতে ভূত আছেনে নাই? অলপ আগত মোৰ লগৰ ল'ৰা ধ্ৰুৱহঁতৰ দোকান এখন আছে, তাতে কিবা অলপ খাই লওঁ বলক। ঐ ধ্ৰুৱ, ষ্ট্ৰিং আছে নেকি? ষ্ট্ৰিং। আছে স্ক্ৰিং। আজিকালি স্ক্ৰিঙৰে চেল বেছি। দি আছোঁ ষ্ট্ৰিং। এইটো ল, খা। মজা ভাই মজা। এইখন ধ্ৰুৱহঁতৰ দোকান। ইয়াতে যি লাগে তাকে পাব। চিপছ আছে, চকলেট আছে, এইবিলাক এইটো ধ্ৰুৱৰ মাক হয়। এতিয়া বলক বলক, ভূতৰ এলেকাত বলক। সোনকালে আপোনালোকে পাব। মোৰ ভিডিঅ'বোৰ কেনে লাগে আপোনালোকে কমেণ্টত জনাব, আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ ইনষ্টাগ্ৰামৰ আইডিটো ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। আপোনালোকে